গুড মৰ্নিং বন্ধুসকল আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.1 এক্সাৰসাইজ 1.1 কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো হৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা তাৰমানে আপোনাৰ উত্তৰটো সঁচা নে মিছা যেটো লিখা হৈছে ইয়াতে যিকেইটা উক্তি লিখা আছে সেই উক্তিকেইটা সঁচা নে মিছা আমি ক'ব লাগে আৰু লগতে উত্তৰসমূহৰ লগত এটা যুক্তি আমি উল্লেখ কৰিব লাগিব যে এটো কিয় সঁচা আৰু কিয় মিছা আৰু ইংলিশ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ইয়াতে দিছোৱে state whether the following statements are true or false give reasons for your answers আপোনালোকেও কি কৰিব লাগিব ৰিজন দিব লাগিব যে এটো ট্ৰু কিয় হয় আৰু ফলছ কিয় হয় ঠিক আছে উক্তি কেইটা মই এবাৰ পঢ়ি দিছো তাৰ পিছত আমি সলিউশন লৈ যাম প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা every natural numbers is a whole number ইয়াত এটা উক্তি লিখি দিছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটো সঁচা নে মিছা ট্ৰু নে ফলছ every natural number is a whole number এটো ট্ৰু নে ফলছ আমি লিখিব লাগে আৰু এটা ৰিজন দিব লাগে ঠিক আছে নেক্সট উক্তিটো হৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা ইয়াতে কৈছে যে প্ৰত্যেকটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা every integer is a whole number যিমানবিলাক ইন্টিজাৰ আছে গোটেইবিলাকে এটা হোল নাম্বাৰ বুলি এটা কোৱা হৈছে গতিকে এটো ট্ৰু নে ফলছ আমি লিখিব লাগিব আৰু এটা ৰিজন দিব লাগিব নেক্সট হৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা যিমানবিলাক পৰিমেয় সংখ্যা আছে প্ৰতিটো পৰিমেয় সংখ্যাই কৈছে যে এটা পূৰ্ণ সংখ্যা every rational number is a whole number যিমানবিলাক ৰেশনাল নাম্বাৰ আছে গোটেইবিলাকে আছে হোল নাম্বাৰ বুলি আমি উক্তিটো পাইছো এটো আমি ট্ৰু নে ফলছ লিখিব লাগে আৰু এটা ৰিজন দিব লাগে এটা মেইন কথাটো হ'ল কি এই গোটেইকেইটা উক্তি যদি আমি আনসাৰটো লিখিব লগা হয় তেতিয়াহলে আমি স্বাভাৱিক সংখ্যা কাক কয় পূৰ্ণ সংখ্যা কাক কয় অখণ্ড সংখ্যা কাক কয় পৰিমেয় সংখ্যা কাক কয় এই গোটেইখিনি জানিব লাগিব ঠিক তেনেকৈ ইংলিছত আপোনালোকে পাইছে natural number whole number integer rational number এইবোৰ কি হয় এটোৰ বিষয়ে অলপ জানিব লাগিব তাৰ কাৰণে মোৰ আগত ভিডিও আছে সেই ভিডিও কেইটা চাই লব মই গোটেইকেইটাৰ একদম পুৰা সংজ্ঞা দি দিছো আগত এতিয়া আমি সলিউশন লৈ আহো ফাৰ্ষ্টটো হৈছে ফাৰ্ষ্ট যেটো আমাৰ উক্তি দিয়া আছিল সেই উক্তিটো আছিল প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা every natural number is a whole number মই আনসাৰটো লিখি দিছো সঁচা বুলি লিখিছো লগতে ইয়া যেটো নেকি যুক্তি সেই যুক্তিটো লিখি দিছো যেহেতু পূৰ্ণ সংখ্যাৰ গুট্টুত প্ৰতিটো স্বাভাৱিক সংখ্যাও সোমাই আছে এতিয়া আপোনালোকে চাওক পূৰ্ণ সংখ্যা কিহৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 ... গৈ থাকে এনেকৈ আৰু নেশনাল নাম্বাৰ কৰ পৰা ষ্টাৰ্ট হয় তাৰমানে স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 গতিকে ইয়াত কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে এটা 1 2 পূৰ্ণ সংখ্যাত আছে 2 2 পূৰ্ণ সংখ্যাত আছে 3 2 পূৰ্ণ সংখ্যাত আছে 4 2 পূৰ্ণ সংখ্যাত আছে তাৰমানে যিমানবিলাক স্বাভাৱিক সংখ্যা আছে তাৰমানে যিমানবিলাক নেশনাল নাম্বাৰ আছে গোটেইবিলাকে হোল নাম্বাৰ হয় হেতু সঁচা গতিকে যুক্তিটো মই লিখি দিছো গতিকে পঢ়ি চাব ভালকে বুজি পাব ঠিক তেনেকৈ ইংলিছত আপোনালোকে চাই লব ট্ৰু since the collection of whole number contains all natural numbers ঠিক আছে এতিয়া আমি আহো নেক্সট যেটো উক্তি হেতু সলিউশন লৈ আহো নেক্সটত কৈছিলে যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা every integer is a whole number এটা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় হেতু আমি চাব লাগিব ইয়াত মই লিখিছো যে এটো মিছা যুক্তিটো চাওক অখণ্ড সংখ্যা ঋণাত্মক হ'ব পাৰে অখণ্ড সংখ্যা ঋণাত্মক হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা সদায় ধনাত্মক পূৰ্ণ সংখ্যাত কেতিয়াও পূৰ্ণ সংখ্যাত কেতিয়াও ঋণাত্মক সংখ্যা নাথাকে
উদাহৰণটো পঢ়িলে ভালকৈ বুজি পাব ইয়াতে মই লিখিছোঁ যে -3 এটা অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ইয়েছ তাৰ বাবে আকৌ আপোনালোকে সেই অখণ্ড সংখ্যাৰ যিটো নেকি ফৰ্মুলা সেইটো জানিব লাগিব মই ইয়াতে এইটো হোল নাম্বাৰ যিটো ফৰ্মুলা দিয়ে দিছোঁ মানে হোল নাম্বাৰ 0 পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 6 7 8 9 যিমান যায় অখণ্ড সংখ্যা আকৌ মাইনাছত ষ্টাৰ্ট হয় -2 ডট 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 -2 -1 0 +1 +2 +3 ডট 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 ঠিক আছে গতিকে এতিয়া আমাৰ ইয়াত লিখিছে যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়াত এতিয়া প্ৰতিটো অখণ্ড সংখ্যা আপোনালোকে চাওক 0টো পূৰ্ণ সংখ্যাত আছে ৰাইট ঠিকে আছে 1টো আছে 2টো আছে 3টো আছে তাৰপিছত 4টো থাকিব কিন্তু এই যে মাইনাছত যিকেইটা আছে -1 পূৰ্ণ সংখ্যাত নাই ইয়াতে নাই -2টো নাই তাৰমানে কি প্ৰতিটো অখণ্ড সংখ্যাই কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কেইটামান অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু প্ৰতিটো অখণ্ড সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে যিখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট সেইখিনি অলপ অসমীয়াতে বুজিবলৈ চেষ্টা কৰিব মই পঢ়িয়ে দিছোঁ ফলছ মই ইয়াত লিখিয়ে দিছোঁ ফলছ এজ ইণ্টিজাৰ্ছ মে বি নিগেটিভ ইণ্টিজাৰ নিগেটিভ হ'ব পাৰে বাট হোল নাম্বাৰ আৰু পজিটিভ ইণ্টিজাৰবোৰ নিগেটিভ হ'ব পাৰে কিন্তু হোল নাম্বাৰ সদায় পজিটিভ ফৰ এক্সাম্পল -3 ইজ এন ইণ্টিজাৰ বাট নট এ হোল নাম্বাৰ কিন্তু ই কেতিয়াও হোল নাম্বাৰ হ'ব নোৱাৰে তাৰ পিছৰটো প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা ইয়াৰ উক্তিটো হৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ প্ৰতিটো ৰেচনেল নাম্বাৰে হোল নাম্বাৰ বুলি কৈছে কিন্তু সেইটো হয়নে নহয় আমি চাব লাগে এইটো চাওক মই কেনেকৈ লিখিছোঁ মই মিছা বুলি কৈছোঁ প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা মই নহয় বুলি কৈছোঁ কিয় কৈছোঁ আপোনালোকে চাওক যুক্তিটো পৰিমেয় সংখ্যা এটা ভগ্নাংশ হ'ব পাৰে ইয়েছ পৰিমেয় সংখ্যা এটা ভগ্নাংশ হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা হ'ব নোৱাৰে তাৰ মানে এটা ভগ্নাংশ পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা হ'ব নোৱাৰে এটা উদাহৰণ দিছোঁ 1/5 এটা পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় কাৰণ আপোনালোকে চাইছে যে এই পূৰ্ণ সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে চাওক 0 1 2 3 ডট 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 গোটেইবোৰ গোটা সংখ্যা ইয়াত ভগ্নাংশ নায়েই গতিকে কিন্তু পৰিমেয় সংখ্যাত ভগ্নাংশ আছে গতিকে এটা ভগ্নাংশ পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা হ'ব নোৱাৰে ঠিক তেনেকৈ ইংলিছত ফলছ অল ৰেচনেল নাম্বাৰছ মে বি ফ্ৰেকশ্যনেল বাট এজ ৰেচনেল নাম্বাৰ মে বি ফ্ৰেকশ্যনেল বাট হোল নাম্বাৰছ মে নট বি এটা ফ্ৰেকশ্যন ৰেচনেল নাম্বাৰ হ'ব পাৰে কিন্তু ই হোল নাম্বাৰ হ'ব নোৱাৰে ফৰ এক্সাম্পল চেম এক্সাম্পল 1/5 ইজ এ ৰেচনেল নাম্বাৰ এইটো 1/5 এটা ফ্ৰেকশ্যন আপোনালোকে ভালকৈ জানে 1/5 ইজ এ ৰেচনেল নাম্বাৰ বাট নট এ হোল নাম্বাৰ থেংক ইউ ইমানতে যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিব মোক মই ভালকৈ আকৌ বুজাই দিম নেক্সট আৰু কিছুমান ষ্টুডেণ্টে কমেণ্ট কৰি আছে যে নতুন যিখন কিতাপ সেই কিতাপখনত বহুতো বেলেগ বেলেগ কুৱেশ্যনো আছে গতিকে সেইখিনিও কৰিব লাগে মই নিশ্চয় কৰিম কিন্তু তাৰ আগতে এটা আপোনালোকৰ কনফিউজন দূৰ কৰি দিছোঁ এখন মই নতুন বুকছে ইউজ কৰি আছোঁ আপোনালোকে চাওক এখন নৱম শ্ৰেণী ক্লাছ 9ৰ এখন ইয়াতে আপোনালোকে চাব ফাৰ্ষ্ট দুটামান পেজ মই লুটিয়াই দিলে আপোনালোকে দেখিব ইয়াতে মই আগতেও আপোনালোকক এইটো ভিডিঅ' মই আগতেও এবাৰ কৈছোঁ যে পুনৰালোচনা ৰিভিজন ইয়াতে ৰিভিজন দিয়া হৈছে তাৰমানে আপোনালোকে ক্লাছ 8ত যিমানখিনি পঢ়ি আহিছে গোটেই ক্লাছ 8ৰ আৰু ক্লাছ 9ৰ ইয়াত অলপ মিক্স আপ আছে ক্লাছ 8 আৰু ক্লাছ 9 অলপ মিক্স আপ আছে দুইটা মিলি ইয়াতে কিছুমান ৰিভিজন দিছে যে এইখিনি ৰিভিজন আপোনালোকে চাব লাগে এইখিনি জানিব লাগে তেতিয়াহে আপুনি ক্লাছ 9ৰখিনি আপুনি বুজি পাব গতিকে তাৰ কাৰণে মই নতুনকৈ ভিডিঅ' বনাম যদি আপোনালোকক লাগে যে ৰিভিজনৰখিনিও যদি লাগে তেতিয়াহ'লে মই বেলেগকৈ ভিডিঅ' বনাম গতিকে কমেণ্ট কৰিব যদি ৰিভিজনখিনি লাগে গতিকে কনফিউজন দূৰ কৰক যে মই পুৰণা বুকছ ইউজ কৰি আছোঁ নেকি সেইটো কনফিউজন আপোনালোকৰ থাকিব নালাগে মই নতুন বুকছে ইউজ কৰি আছোঁ ইয়াতে যিখিনি আছে মই সেইখিনিয়ে কৰাই আছোঁ
যিখিনি আপোনালোকৰ এক্সামত আহিবলগীয়া আছে। ঠিক আছে, থেংক ইউ।